আপোনালোক সকলোৱে ইতিমধ্যে অৱগত যে অহা 25 মে তাৰিখে দিনৰ 3 বজাত ৰাজ্য চৰকাৰে এখন নিযুক্তিৰ সমাৰোহ আয়োজন কৰিছে। এই নিযুক্তিৰ সমাৰোহত আমি 45,000 নিবনুৱা ব্যক্তিক নিযুক্তি দিয়াৰ সংকল্প লৈছিলোঁ, কিন্তু দিব্যাংগ সকলক যেতিয়া আমি পুনৰ পৰীক্ষা কৰিলোঁ, কিছু দিব্যাংগ কেণ্ডিডেটে মেডিকেল টেষ্ট পাছ কৰিব নোৱাৰিলে, সেইকাৰণে তেখেতসকলৰ ৰিজাল্ট আমি বৰ্তমান উইথহেল্ড কৰি ৰাখিব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত নিযুক্তি পোৱা ব্যক্তিৰ সংখ্যা হ'বগৈ 44,703, অৰ্থাৎ 44,703 জন। এইখিনি হৈ যোৱাৰ লগে লগে আমাৰ 88,000 নিযুক্তি সম্পন্ন হ'ব। ইয়াৰ ভিতৰত ক্লাছ 3 আৰু ক্লাছ 4ত এখন ফাৰ্ডাৰ মেৰিট লিষ্ট ওলাব, যিটো আমাৰ ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বোৰ্ডে আমাৰ পৰীক্ষা পাতিছিলে। ক্লাছ 3ত 198টা এখন এডিশ্যনেল লিষ্ট ওলাব। আমি ৱেট লিষ্ট শব্দটো কোৱা নাই, এডিশ্যনেল লিষ্ট এখন ওলাব। আৰু ক্লাছ 4ত 637 গৰাকী কেণ্ডিডেটৰ এখন এডিশ্যনেল লিষ্ট ওলাব জুলাই মাহত। তাৰ কাৰণটো হ'ল যে এখেতসকলেও কাট অফ নম্বৰ একে পাইছে, কিন্তু যেতিয়া পোষ্ট কম থাকে আৰু কাট অফ নম্বৰ একে হয়, তেতিয়া নিয়মটো হয় যে যাৰ ডেট অফ বাৰ্থ আগত তেওঁলোকে চাকৰি পায় আৰু ডেট অফ বাৰ্থ পিছৰখিনিয়ে চাকৰি নাপায়। কিন্তু আমাৰ লগত যিহেতু কিছু পোষ্ট থাকি যাব, সেইকাৰণে আমি সিদ্ধান্ত লৈছোঁ যে ছেম কাট অফত, যিহেতু এজনে পালে এজনে পোৱা নাই অনলি ফৰ ডেট অফ বাৰ্থ, গতিকে আমি এডিশ্যনেল লিষ্ট এখন গ্ৰেড 3 আৰু গ্ৰেড 4ত দিম, য'ত নেকি 198 গ্ৰেড 3ত আৰু গ্ৰেড 4ত 637 গৰাকী, অৰ্থাৎ আনাডাৰ 835 গৰাকীয়ে চাকৰি জুলাই মাহৰ ফাৰ্ষ্ট উইকত পাব। এই গোটেইখিনি লৈ গৈ হ'ল 89,000। গতিকে আৰু 11,000 চাকৰি দিলে 1 লাখ হয়, কিন্তু বিভিন্ন জাগাত অভাৰলেপিং থকাৰ কাৰণে আমি জুলাই মাহত আৰু এটা আমি এডভাৰটাইজ ওলাব খুজিছোঁ, য'ত 22,776টা পোষ্ট থাকিব। তাৰমানে অভাৰলেপিং ৱেটিং লিষ্ট, যিটো আপোনালোকে মাজে মাজে কৈ থাকে যে 1 লাখ নহ'ব, চৰকাৰৰ পুঁজি নাই কাৰণে 1 লাখ দিয়া নাই, এই গোটেই সম্ভাৱনা নাকচ কৰি কোনোবা যদি মাজত চাকৰি পাই চাকৰি এৰিও গৈছে, সেই গোটেইবিলাক কাভাৰ কৰি আমি 22,765টা পদৰ এডিশ্যনেল আমি এডভাৰটাইজমেণ্ট উলিয়াবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰমানে 1 লাখ নিযুক্তিৰ বিপৰীতে আমি 1 লাখ প্ৰায় 15,000 আমি নিযুক্তি কৰিম, যাতে কোনোবা অভাৰলেপিং ৱেটিং লিষ্ট হ'লেও এট দ্য এণ্ড অফ দ্য ডে ইট ইজ একজেক্টলি 1 লাখ, আৰু সেই পৰ্যায়ত আমি যাব পাৰোঁ।